বঢ়াবলৈ লগাই নিজে ঢেঁকি দিবলৈ লাগিলে। মাহীয়েকে ঢেঁকি দি থাকোঁতে এবাৰ হঠাৎ চাপ মাৰি ঢেঁকিটো পেলাই দি তেজীমলাৰ সোঁহাতখন খুন্দি পেলাই। সোঁহাতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিঞৰি কান্দিবলৈ ধৰে আৰু তেজীমলাক বাওঁ হাতেৰে কবলীত কাণ বঢ়াই দিবলৈ হুকুম দিয়ে আৰু এবাৰত তেওঁ তেজীমলাক বাওঁ হাতখনো খুন্দে। এইদৰে তেওঁ তেজীমলাৰ ভৰি দুখন আৰু মূৰটো খুন্দি তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ ঢেঁকীশাল পানী পতাতে তাত এটা খান্দি পুতি থয়। পুতি থোৱা ঠাইডোখৰত এডাল লহপহীয়া লাও গছ হয়। এদিন এজনী মগনিয়াই লাও গছ দেখি সাউদনীক লাও খুলিবলৈ আহিলে। সাউদনীয়ে ক'লে যে মই হ'লে লাও গছ দেখা নাই, তই যদি দেখিছ তাৰ পৰা লৈ যাবই যা। এনেদৰে কোৱাৰ বাবে মগনিয়াজনীয়ে লাও গছৰ ওচৰলৈ গৈ লাও ছিঙিবলৈ লওঁতে